নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি মই বনাব লৈছোঁ নলকচুৰ ঠাৰি। নলকচুৰ ঠাৰি এনেদৰে বনাই খালে খুব ভাল লাগে, খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকে চাবচোন মই কেনেধৰণে বনাইছোঁ। নিৰামিষ পদ্ধতিত বনাইছোঁ, যিহেতু আজি বৃহস্পতিবাৰ। নলকচুৰ ঠাৰিকেইডাল প্ৰথমতে মই কাটি মেলি ধুই পখালি ল'লোঁ। এতিয়া মই পেনখন পাতি তাতে তেল দিলোঁ। তেলতে মই দিলোঁ শুকান জলকীয়া কেইটামান, শুকান জলকীয়া এটাই দিছোঁ দেই, আৰু দিছোঁ মই গোটা জিৰা। এতিয়া নিমখ অকণমান দি আদা দি এতিয়া অলপ সময় ভাজি ল'ম। নিমখখিনি মই এটা কাৰণতেই দিছোঁ আগতে, যাতে আদা দিয়াৰ পিছত গালৈ চিটিকি নাহে। নহ'লে তেলতে যদি ডাইৰেক্টলি আদাটো দি দিওঁ চিটিকি আহিব পাৰে। এতিয়া মই নলকচুৰ ঠাৰিখিনি কাটি যে লৈছিলোঁ সেইখিনি মই আদাখিনি ভাজ খোৱাৰ পিছত দি দিলোঁ। এতিয়া মই অলপ সময় এনেকৈ ভাজি ল'ম। আনফালে মই এটা বাটিত তেতেলী টেঙা অকণমান ভিজাই থৈছোঁ, যিহেতু কচুখিনি ডিঙি ধৰিব পাৰে অকণমান, সেইকাৰণে মই ভাবিছোঁ তেতেলী পানী দিম। এতিয়া মই তাতে দিলোঁ হালধি, জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি অকণমান দিলোঁ। তাৰপিছত আগতে চাব দেই, নিমখ দিয়াই আছিল, সোৱাদমতে আৰু অকণমান নিমখ দি দিলোঁ। এতিয়া মই গ্ৰীণ মটৰ কেইটামান ভিজাই থোৱা আছিল, ভাবিলোঁ ইয়াতে দি দিওঁ, ভাল লাগিব। বুট দিলেও বৰ ভাল লাগে দেই এনেকৈ কচু ঠাৰিৰ লগত ভাজি খাই। এতিয়া মই এইখিনি অলপ সময় ভাজি ল'ম। এইখিনি অলপ টাইম ভজাৰ পিছত মই ঢাকি দিলোঁ। এইফালে মই তেতেলীখিনি যে ভিজাই থৈছিলোঁ ধুনীয়াকৈ পানীত খচি লৈছোঁ, তাৰপৰা গুটিটো ওলাই দিম। এতিয়া তেতেলীখিনি খচি পানীত ধুনীয়াকৈ ৰসখিনি ওলাই ল'লোঁ। এতিয়া ঢাকনিখন উঠাই লৈ বিলাহী এটাও দি দিলোঁ। বিলাহীটো মানে ইমান টেঙা নহয়, সেইকাৰণে মই তেতেলী পানীও অকণমান দি দিলোঁ। আপোনালোকে নেমু ৰসো ব্যৱহাৰ কৰিব পাৰে। এনেকৈ অলপ সময় মই ভাজি ল'ম। এতিয়া আকৌ এবাৰ ঢাকি দিছোঁ। এইফালে চাওকচোন, আমাৰ জলকীয়া গছকেইজোপাত কি ধুনীয়াকৈ জলকীয়াবোৰ ৰঙা ৰঙা হৈ পকি আছে। ভাবিলোঁ গছৰ পৰা দুটামান পকা জলকীয়া লৈ যাওঁ, ভাজিখনত দি দিব পাৰিম। এতিয়া জলকীয়াকেইটা লৈ আহি জলকীয়াকেইটা ইয়াতে দি দিম। এতিয়া ঢাকনিখন আঁতৰাই অলপ সময় ভাজি ল'লোঁ। এতিয়া চাওকচোন তেতেলী পানীখিনি দি দিলোঁ। এতিয়া তেতেলী পানীখিনি দিয়াৰ পিছত আৰু এবাৰ মই ঢাকি দিলোঁ। মটৰখিনি ভালকৈ সিজি উঠক, সেইকাৰণে পানীখিনি দি ঢাকি অলপ সময় ভাজি ল'ম। এনেকৈ মই 3 পৰা 4 বাৰমান ঢাকি ভাজিলোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে, খাবলৈ খুবেই সোৱাদ হৈছে দেই। আপোনালোকে যদি কোনোবাই এনেকৈ বনাই খাই পোৱা নাই, বনাই খাবচোন, আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। আজিলৈ আহিলোঁ, বাই।